हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। जेहेतु मेट्रिक परीक्षा শেষ হৈ গৈছে, এতিয়া বহুতো ছাত্ৰ-ছাত্ৰীয়ে ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে। ৰিজাল্ট কেতিয়া দিব? 2026 বৰ্ষত যিসকলে মেট্ৰিক পৰীক্ষা দিছা তেওঁলোকৰ ৰিজাল্ট কেতিয়া দিব, কিমান তাৰিখে দিব, সেইটোৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকিবা আৰু মোৰ চেনেলটোত নতুনকৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো জব ইনফৰমেশ্যন তথা ষ্টাডি বিভাগ ভিডিঅ'বোৰ দিয়া হ'ব। সো এই চেনেলটোৰ লগত জড়িত থাকিবা। যেহেতু সন্মুখত ইলেকশ্যন আহি গৈছে, 9 এপ্ৰিল তাৰিখে অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হৈ গৈছে 9 এপ্ৰিল তাৰিখে। সো তোমালোকৰ ৰিজাল্টটো সোনকালে ঘোষণা কৰিব। ইয়াৰ কিমান তাৰিখে দিব সেইটো আজিৰ ভিডিঅ'টোত দেখুৱাম। ওলা দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোৱা হওক। The Assam State School Education Board has announced that the SSLC exam 2026 results will be released on 11th April 2026 at 10:30 am. 2025 বৰ্ষত আসাম SSLC ৰিজাল্ট দিছিলে 11 এপ্ৰিল তাৰিখে 10:30 am ত। এই ডিটেইলছ ফৰ 2025 ৰিজাল্টছ। ইয়াৰ 2025 ৰ ৰিজাল্টৰ ডিটেইলছ দিছে। ৰিলিজ ডেট 11 এপ্ৰিল 2026 আৰু ৰিলিজ টাইম আছিল 10:30 am ত আৰু অফিচিয়েল ৱেবসাইট আছিল sevaonline.org.result shiksha assam shiksha results assam nic.in। ইয়াত মানে ৰিজাল্ট চেক কৰা হৈছিল এইকেইটাত আৰু ৰিকোয়াৰ্ড ইনফো ৰোল নাম্বাৰ এণ্ড নাম্বাৰ, এই নাম্বাৰবোৰ দি পেলাই ষ্টুডেন্টছৰ ৰিজাল্টবোৰ চেক কৰা হৈছিল। Students are advised to collect their official mark sheet from their respective schools a few days after online results are declared। যেতিয়া অনলাইনত ৰিজাল্টটো দি দিব তেতিয়া তোমালোকে যিখন স্কুলত পঢ়িছিলা সেইখন স্কুলত যিটো মাৰ্কশিট আছে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ সেইটো তাত দিয়া হ'ব অৰিজিনাল মাৰ্কশিটটো। The Assam Seva SSLC Class 10 exam results for 2026 are expected to be announced in April 2026। এপ্ৰিল মাহত ঘোষণা কৰিব আসাম SSLC ৰিজাল্ট। আৰু এই ৰিজাল্টটো তোমালোকে কেনেকৈ চেক কৰিবা, ইয়াত অফিচিয়েল ৱেবসাইট দিয়া আছে, তলত results assam.nic.in, তাত গৈ ৰিজাল্ট চেক কৰিব পাৰিবা। আৰু আছে result shiksha assam, আৰু এটা আছে seva class 10 আৰু এটা আছে sevaonline.org, তাত গৈ ৰিজাল্ট চেক কৰিব পাৰিবা। এইখিনি আছিল আজিৰ ভিডিঅ'টো। সো ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কিয়নো এই চেনেলটোত যিকোনো জব ইনফৰমেশ্যন তথা ষ্টাডি বিভাগ ভিডিঅ'বোৰ দিয়া হ'ব। সো এই চেনেলটোৰ লগত জড়িত থাকিবা। ধন্যবাদ।